সমাগত লক্ষ্মী পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাস্থলীৰ লগতে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ বৰিহাটতো পূৰ্ণগতিত চলিছে পূজাৰ প্ৰস্তুতি। চৰকাৰে বান্ধি দিয়া সকলো কোভিড বিধি মানি লক্ষ্মী পূজা অনুষ্ঠিত কৰিবলৈ সাজু বৰিহাটৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা কমিটি। দুৰ্গা পূজা সমাপ্তিৰ পিছতেই সমাগত লক্ষ্মী পূজা সাজু কৰা হৈছে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপসমূহ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৰিহাটৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা কমিটিও সাজু হৈ উঠিছে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ সৰ্ববৃহৎ লক্ষ্মী পূজা ভাগ ধুমধামৰ লগতে নিয়াৰিকৈ পৰিচালনা কৰিবলৈ। এইবেলি চৰকাৰে বান্ধি দিয়া কোভিডৰ সকলোবোৰ বিধি মানি সুচাৰুৰূপে পালন কৰা হ'ব দক্ষিণ কামৰূপ পলাশবাৰীৰ লক্ষ্মী পূজা ভাগ। পূজা কমিটিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী মহোদয়ৰ আদেশক অনুসৰণ কৰাৰ লগতে কোভিড-19ৰ প্ৰতি সজাগ হৈ কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নাৰাখি কেৱল ধৰ্মীয় অনুষ্ঠানেৰে ৰাতি 9 বজাতে সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পূজাৰ সকলো অনুষ্ঠান। অসম চৰকাৰে আমাক যিটো আহ্বান জনাইছে সেই আহ্বানটো আমি কমিটিয়ে পালন কৰিবই লাগিব। এইবাৰ আমাৰ লক্ষ্মী পূজাখন 139তম বৰ্ষত ভৰি দিছে আৰু সেই উদ্দেশ্যে অসম চৰকাৰৰ কোভিড নীতি নিয়ম পালন কৰি সম্পূৰ্ণ অসম চৰকাৰৰ নীতি নিয়ম পালন কৰি আমি পূজাখন পালন কৰিবলৈ আয়োজন কৰিছোঁ। ধৰ্মীয় উৎসৱ গোটেইখিনি হ'ব, ধৰ্মীয়খিনি, বাকী সাংস্কৃতিক দিশত একো নাথাকে, কালচাৰেল প্ৰগ্ৰেম একো নাথাকে। ৰাতি নিশা 9 বজালৈ আমাৰ আমি কমিটিয়ে সময় দিছোঁ, নিশা 9 বজালৈ আমাৰ পূজাখন ৰখা হ'ব আৰু আমি আমাৰ ভক্তগণক এইটো জাননী আকাৰে জনাম, এইখিনি পালন কৰিবই লাগিব। মিৰ্জাৰ পৰা অন্ত কলিতাৰ প্ৰতিবেদন, নিউজ 24/7 টুডে।